बिटिसिनि मोनफ्रोमबो ओनसोलाव जौगानाय फारसे नोजोर लाखिदों गाहाय हाग्रामा महिलारिया। उदालगुरियाव जौगानाय बिथांखिनि सायाव नायबिजिरदों बिटिसिनि गाहाय हाग्रामा महिलारि। उदालगुरि जिल्ला बेंगिरिनि जथुम हलाव बिफानारि जौगाथायनि बागै सावरायलायो। बे सावरायनाय हाबाफारियाव मन्त्रि सरन बर', एम प्रेस मुसाहारि, बिटिसिनि बुंथिगिरि त्रिदिप दैमारि, एमसिएलए पल टप्प' आरो गोबां दोलोनि बिबानगिरिफोरा बाहागो लायो। सावरायखांनायनि उनाव खौरां बिजोङाव बिटिसिनि गाहाय हाग्रामा महिलारिया ओरैबायदि बुङो। ভাল লাগিছে বহুত বছর আর আমার আজি ডিপার্টমেন্টাল রিভিউ মিটিং আছে ডিসি কনফারেন্স হলত। এইটো হল আমার 24-25-26-26 বিটিসি অঞ্চলত যিখিনি উন্নয়নের কাম কৰিছিল সেইটো কিমান প্রগ্রেস হয়েছে হওয়া নাই সেইটো আমি রিপোর্ট লম। ফাইনান্স কমিশনার আর যেন আসাম আর PWD ডিভিজনাল যেনিবা আসামালা হোক, ওয়ার্ল্ড বেংকত হোক বা প্রমোদ বড়োর দিনত যেনিবা গুডউইল মিশন, ইনফ্রাস্ট্রাকচার এইবিলাক কেনেকুৱা কাম হৈছে। প্ৰমোদ বড়োৰ দিনতো বহুত কাম দিছিলে দিছপুৰৰ পৰা, সেইখিনি কামবিলাক কিমান প্ৰগ্ৰেছ হৈছে হোৱা নাই মই এইটো ৰিপৰ্ট লম। মুঠতে 24-25, 25-26 দুটা বছৰৰ PWD, দুটা বছৰৰ ফাইনান্স কমিশনৰ পইচাটো ক'ত কেনেকৈ ব্যৱহাৰ কৰিছে। দুটা বছৰত 24-25, 25-26। স্যার প্রমোদ বড়োয়ে কৈ আছে যে যেগুলা প্রমোদ বড়োয়ে চাকৰি দিছিলে ফাইনান্স এপ্ৰুভেল থকাৰ পিছতো আপোনালোকৰ পইচাৰ ধান্দা কৰি তেওঁ চাকৰিবিলাক ৰিপ্লেচ কৰে। এইবিলাক বাদ দে প্ৰমোদ বড়োৰ দিনত BCDC সেক্রেটারি কথা কৈছেতো আৰু ফৰেষ্টৰ কথা কৈছে। ইহঁতে যদি জেনুইনলি সঁচাকৈ যদি চাকৰি দিছে ইয়াৰ আমাৰ ক'ব লগা কি আছে। কিন্তু ইহঁতে যে চাকৰিটো ঠিক ঠাক হোৱা নাই, ঠিক ঠাক কৰিব পৰা নাই, এইটোহে আমি ৰেগুলাৰ কৰিবৰ কাৰণে আইনগতভাৱে এইবিলাক চাকৰি দিয়াটো হৈছে না হোৱা নাই এইটোহে আমি চাইছোঁ। ফাইনান্স কমিশনাৰ ফাইনান্সিয়েল এপ্ৰুভেল নাই। যদি ফাইনান্সিয়েল এপ্ৰুভেল আছিলে কেলে ইহঁতে পেট্ৰল পোৱা নাই। সেইখিনি মানুহ কাম কৰিছে, যদি ইলিগেল হৈ যায় কি হ'ব? ইলিগেল যদি হৈছে নাপাব, লিগেল পাব। গেষ্ট হাউচৰ বিলাক এতিয়া চাকৰি দিয়া হয় না আপোনাৰ দিনৰে যিবিলাক গেষ্ট হাউচত যিবিলাকে কৰি আছে স্যার আপোনাৰ দিনৰে স্যাৰ গেষ্ট হাউচত গেষ্ট হাউচত যিবিলাক চাকৰি দিছে আগতে কিছুমানক মই কন্ট্ৰেকচুৱেল দিছে, কিছুমানক ফিক্স পে দিছে, এইটোৱে কিন্তু এতিয়াও তেওঁলোকে পাৰ্মানেণ্ট হ'ব নাই স্যাৰ? এতিয়া ইহঁতে পাৰ্মানেণ্ট হ'ব। বহুতৰ বয়স যাব স্যাৰ, এতিয়া বয়স গৈ আছে। বয়স নাযায়, BTCৰ মানুহ বয়স নাযায়, পাবই। স্যার প্ৰমোদ বড়োয়ে কৈ আছে যে সিন্ডিকেট চলাই আছে শ্ৰীৰামপুৰত কি ক'ব স্যাৰ? এইবিলাক লাভ নাই কৈ। প্ৰমোদ বড়ো জানে এইবিলাক কেনেকুৱা পইচা ল'ব লাগে নালাগে, প্ৰমোদ বড়োহে জানে। মই শ্ৰীৰামপুৰ গেটত পইচা 1 টকা সিন্ডিকেট নলয়, মই লোৱাও নাই। আৰু যদি লৈছে প্ৰমোদ বড়োই লৈছে। স্যার এটা সরকারখন আপোনাৰ আহি গ'ল, পিপিএছৰ আকৌ আহি গ'ল, ভাবি আছে আহি কোনোবা পাব ভাবিছে স্যার আপুনি? কি আহি গ'ল? আহি থাকিব 8 বছৰ শেষ হোৱা নাই। এবাৰ গেপ নহয় স্যাৰ, গেপ নহয় 20 বছৰ। তাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে কাম কৰ্মসংস্কৃতি কৰিব লাগে চাকৰিবিলাক, কিন্তু ওদালগুৰি ডিষ্ট্ৰিক্টত বহুত অফিচাৰ নাহে। আজি সময়মতে নাহে স্যাৰ, বহুত অফিচাৰ নাথাকে ইয়াতে। সেইবিলাক আমি আজি গম পাম না, আপোনালোকে কৈছে ভাল হৈছে, মই গম পাইছো বাছ। অফিচাৰ নাথাকে ইয়াতে। মই গম পাইছোতো হৈছে। ওদালগুৰিৰ কাৰণে নতুন উপহাৰ কি থাকিব স্যাৰ? নতুন উপহাৰ এই যে ৰাইজক মই লগ কৰি আছো, স্কিম লৈছে, এপ্ৰুভ কৰিছে, কুঠাপ কৰিছে, সেইটোৱেই। স্যার মন্ত্রী ক্ষেত্ৰত কি কয়? অকল মন্ত্রী পালে স্যার, আপোনাৰ মন্ত্ৰী কথা কি? মন্ত্ৰী বাদে কাম হলে হ'ল। মই আজি ৰাইজৰ লগত বহিছে, বহুত স্কিম লৈছে, কুঠাপ কৰিছে, সেইখিনি কাম হলে হ'ল। আৰু কি মন্ত্ৰী ওদালগুৰি ইউনিভাৰ্চিটি কেতিয়া হ'ব স্যাৰ? হ'ব, কি লাগে আপোনাক? এখন ইউনিভাৰ্চিটি লাগে স্যার। বহুত হ'ব, খালি ইউনিভাৰ্চিটি নহয়, মেডিকেলো হ'ব, চব হ'ব। এতিয়া মানে আশা কৰিব পাৰিছে 9 মাহে হৈছে, আপুনি 20 বছৰ। স্যাৰ আকৌ কেইটামান সংগঠনে বড়োলেণ্ড লাগে বুলি আন্দোলন কৰিব খুজিছে। বড়োলেণ্ড খাক নালাগে, মোকো লাগে, পালেতো মোকো লাগে। আপোনাৰ চুক্তি মই কৈছি লাগে বড়োলেণ্ড নালাগে বুলি, পালে মোকো লাগে। নালাগে চুক্তি কৰিছে যে আমি একেলগে থাকিম বুলি। কোনে? আপোনালোকে যিখন চুক্তি কৰিছিলে BTC চুক্তি কৰিছে, আমি একেলগে আছে, একেলগে থাকিব, চবে BTCৰ মানুহ বাছ। ইয়াৰ ওপৰত যদি কোনোবাই বদলে নানে, মই নাথাকিম বুলি কম নেকি?
তাৰ ইউটি ৰোডটো কি হ'ব ছাৰ ওদালগুৰি তামোলপুৰ ৰোডৰ ধ্বংস হৈ গৈছে ছাৰ ধ্বংস হোৱা নাই বেছি বেছি কথা কৈ কিয় এতিয়া কিছুমান পাৰ্ট বাই পাৰ্ট কিছুমানৰ বেয়া হৈছে মই আজি আহিছে না গোটেই বেয়া হৈছে চব বেয়া হোৱা নাই আপুনি অহাৰ কাৰণে চেঞ্জ কৰিব নাই 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 এইটো নহয় পাৰ্ট বেয়া হৈছে এইটো বনাব লাগিব অতি সোনকালে স্যার বদলিন এফসি কইছে হ্যাঁ মানে আমি চান্স পালে আমিও খেলিম এনেকা কইছে বদলিন এফসি কইছে মানে দুরান কাপড় আমি চান্স পালে আমিও খেলিম কইছে বদলিন এফসি কইছে আমার দুরান চুরান নাই আমার ফুটবল খেলা হয়ে থাকবো